নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভালে আছে। আৰু এয়া দেখিছেনে, এও কাটি আছে নাৰিকল। আৰু আজি বহুত দিনৰ মূৰত নাৰিকল খাবলৈ লৈছোঁ। কোনে কোনে নাৰিকল খাই ভাল পায় বাৰু? মই কিন্তু বহুত বেছি ভাল পাওঁ নাৰিকল খাই। আৰু এয়া দেখিছেনে, নাৰিকলটো কিমান ডাঙৰ ধুনীয়া লাগিছে। তাৰপিছত এই পানীখিনি উলিয়াই আছোঁ এতিয়া। ৱাও, এয়া দেখিছেনে পানীখিনি এবাটি ওলালে। এতিয়া নাৰিকলখিনি মই চাফা কৰি লওঁ, ওপৰৰ বাকলিখিনি। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ফেচবুক পেজটো ফ'ল' কৰি দিব। আজি মই কাপোৰ কেইখনমান আৰু ঘৰৰ পৰ্দাখিনি ধুইছিলোঁ, তাকে এতিয়া সুমিয়াই লওঁ, লগাই লওঁ এতিয়া। ধান অকণমানো শুকাইছিলোঁ, ভৰা ধান হয়। তাৰপিছত এটিঙো নহ'ব চাগে, তাকে এতিয়া সুমিয়াই লওঁ। দেউতাই পিঠা খাব মন গৈছে বোলে, সেইকাৰণে মায়ে শুকুৱাই দিছিলে, তাকে মই ভৰাই লওঁ এতিয়া। এয়া দেখিছেনে কি বস্তু হয়, আপোনালোকে চিনি পাইছে নাই বাৰু? এইটো হৈছে কাঠফুলা, আজি বনাব বোলে। তাকে আপোনালোককো দেখাম বাৰু কেনেকুৱা চব্জি হয়। আৰু এয়া দেখিছেনে, ৰঙালাও আৰু মই আলু কাটি আছোঁ। আজি আলহী আহিব বোলে, আৰু আলহীকেইটা আকৌ বেলেগে বনোৱা বস্তু নাখায়, সেইকাৰণে সিহঁতে নিজে বনাব, তাকে মই যোগাৰ কৰি দিছোঁ। আৰু এয়া দেখিছেনে, চব্জিখিনি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানেই শেষ কৰিছোঁ আৰু আজিলৈ বাই।